চিলাপথাৰত স্বেচ্ছাসেৱী সংস্থা সাৰথীৰ প্ৰশংসনীয় পদক্ষেপ। আজি চিলাপথাৰ নগৰস্থিত প্ৰবীণ ক্ৰীড়া সংস্থা কাৰ্যালয়ত শিশুৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে এজাক পক্ষীৰ কাকলি এক শীৰ্ষক অনুষ্ঠান আয়োজন কৰে। চিলাপথাৰ বিভিন্ন অঞ্চলৰ বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত গীত, কবিতা, নৃত্য, কুইজ, আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। সংস্থাৰ সম্পাদক মনোজ দাসৰ আঁত ধৰা কাৰ্যসূচীত সঞ্চালনা কৰে সংস্থাৰ সভানেত্ৰী দুলুমণি দত্তই। ইফালে কাৰ্যসূচী আৰম্ভণিতে কাশ্মীৰত শ্বহীদ হোৱা অসম সন্তান ধেমাজিৰ চিচিবৰ গাঁৱৰ গেলুৱাৰ মৃত্যুঞ্জয় চুতীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সভাত প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ সম্পাদক ৰেণু বৰুৱা, চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত শইকীয়া, শিক্ষক মিত্ৰলাল শৰ্মা, চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা প্ৰেমলতা শৰ্মা, সমাজকৰ্মী চাইনা পেগুৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শিশুসকলৰ বহুত ক্ষতি হৈছে বুলি আমি ভাবোঁ আৰু ভাবিয়ে আমি এই অনুষ্ঠানটো পাতিছোঁ আৰু শিশুসকলৰ যাতে বিকাশ হয় তাৰ কাৰণে আমি আজি প্ৰথম এইটো আমাৰ পদক্ষেপ আছিলে আৰু এজাক পক্ষীৰ কাকলি নামৰ এই অনুষ্ঠানটো পাতি শিশুসকলক সহায় কৰি তেওঁলোকৰ প্ৰতিভা যাতে আৰু বিকাশ হয় তাৰ কাৰণে আমি এইটো অনুষ্ঠান পাতিছোঁ। লগতে আমি কথা দিছোঁ আগলৈ আমি এনেধৰণৰ কৰ্মশালা আৰু প্ৰতিযোগিতা পাতি শিশুসকলক আগবঢ়াই নিম। লগতে মহিলাসকলৰ সুৰক্ষাৰ কাৰণে আৰু শিশু শ্ৰমিকসকলৰ কাৰণে আৰু নানা ধৰণৰ আমি এনেকৈ পদক্ষেপ লৈছোঁ আৰু এনেকৈ আগবাঢ়ি যাম বুলি ভাবিছোঁ। আজি ৯৫জনমান ছাত্ৰ ছাত্ৰী আছিলে। ইয়াৰ ভিতৰতে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা, নৃত্য, গীত আৰু কবিতা আবৃত্তি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। তেওঁলোকে ভাগে ভাগে ভাগ লৈছে ইয়াত। এইসকল চিলাপথাৰ অঞ্চলৰে ভৈৰৱপুৰৰ আছে, ভৈৰৱপুৰ স্কুলৰ আছে, তাৰপিছতে লৰ্ড মেকাৰ্লি স্কুলৰ আছে, ডনবক্সুৰ আছে, আমাৰ এইখন প্ৰাথমিক বিদ্যালয় বামগাঁও। আমি চিলাপথাৰ স্থিত উত্তম চুইটত অসহায় লোকক সহায়ৰ লক্ষ্যৰে আমি সাৰথী নামৰ এটা স্বেচ্ছাসেৱী সংস্থা গঠন কৰিছিলোঁ। সভানেত্ৰী দুলুমণি দত্ত, সম্পাদক মনোজ দাসক লৈ 21জনীয়া এখন কমিটি গঠন কৰিছিলোঁ। আমাৰ উদ্দেশ্য আছিলে আমি দুখীয়া লোকসকলক সহায় কৰা আৰু শিশুসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে আমি এই মঞ্চখন গঠন কৰিছিলোঁ। সেয়ে আমি বিভিন্ন সময়ত লকডাউনৰ সময়ত আমি বিভিন্ন অঞ্চলত বা ফেচবুকত বা বৈদ্যুতিক মাধ্যমত আমি শিশুসকলক বিভিন্ন ধৰণৰ নৃত্য, গীত, ছবি অংকন। চিলাপথাৰৰ পৰা সুনীতা শৰ্মাৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ আছাম।